দালাল অবিহনে পাছপোৰ্ট হয়, এয়া সম্ভৱ। বন্ধুসকল, মোৰ আগৰ ভিডিঅ' যিটোত মই পাছপোৰ্ট সম্পৰ্কে দেখুৱাইছিলোঁ, সেই ভিডিঅ'টোৰ পোৱা অভূতপূৰ্ব সঁহাৰিয়ে আজি মোক আৰু এটা ভিডিঅ' বনাবলৈ উৎসাহিত কৰিছে। আজিৰ এই ভিডিঅ'টোত মই দেখুৱাম কেনেকৈ অনলাইনত পাছপোৰ্টৰ কাৰণে আবেদন কৰিব পাৰি। ইয়াৰ বাবে প্ৰথমে আপুনি আপোনাৰ কম্পিউটাৰত ব্ৰাউজাৰ অ'পেন কৰি লওক, তাত টাইপ কৰক পাছপোৰ্ট ইণ্ডিয়া বুলি। প্ৰথমে যিটো ৰিজাল্ট আহিব পাছপোৰ্ট সেৱা হোম ইণ্ডিয়ান পাছপোৰ্ট বুলি, তাতে ক্লিক দিয়ক। আপুনি যিহেতু নতুন ইউজাৰ, গতিকে আপুনি নিউ ইউজাৰত ক্লিক কৰি ৰেজিষ্টাৰ নাও কৰিব লাগিব। ইয়াতে আপুনি কোনখন পাছপোৰ্ট অফিচত এপ্লিকেশ্যন জমা দিব বিচাৰে সেইটো চিলেক্ট কৰিব। আমাৰ ওচৰত হ'ল গুৱাহাটী দিলোঁ। ইয়াতে আপোনাৰ নামটো লিখিব, মোৰ নাম আফতাৰ। ইয়াতে আপোনাৰ টাইটেলটো লিখিব, চৌধুৰী লিখিলোঁ। ইয়াত আপুনি ডেট অফ বাৰ্থ দিব, মোৰ 31/12/1983 দিলোঁ। ইয়াতে আপোনাৰ ইমেইল এড্ৰেছটো দিব, মোৰটো ইয়াত টাইপ কৰা আছে, ইয়াতে ইয়েছ কৰি দিব। ইয়াৰ পিছত ইয়াত পাছৱৰ্ড দিব। পাছৱৰ্ডৰ এটা পলিচি আছে, আপাৰ কেছ, লৱাৰ কেছ আৰু 0 পৰা 9, মিনিমাম 8টা কেৰেক্টাৰ হ'ব লাগিব। পাছৱৰ্ড দিলোঁ। কনফাৰ্ম পাছৱৰ্ড, চেম পাছৱৰ্ড আকৌ টাইপ কৰিব। হিণ্ট কুৱেশ্যন, এইখিনি কিয় লাগে? ইয়াত লিখা আছে হিণ্ট কুৱেশ্যন উইল হেল্প ইউ ইন পাছৱৰ্ড ৰিকভাৰী ইফ ইউ ফৰগেট ইউৰ পাছৱৰ্ড। চ' মই ফেভাৰিট কালাৰটো চিলেক্ট কৰি ৰেড টাইপ কৰিলোঁ। ইয়াতে চাব এই যিখিনি ইণ্টাৰ কেৰেক্টাৰ্ছ ডিছপ্লে, যিখিনি কেছ চেঞ্চিটিভ, গতিকে যেনেকুৱা আছে তেনেকুৱা দিব। 8QKLL ক্লিক দিলোঁ, ৰেজিষ্টাৰ। সকলোখিনি হেৰি থাকিলে ৰেজিষ্টাৰ হ'ব। য়েছ। ইয়াতে থেংক ইউ ফৰ ৰেজিষ্ট্ৰেশ্যন অন দ্য পাছৱৰ্ড সেৱা পৰা প্লিজ ক্লিক। এতিয়া এটা ইমেইল গৈছে আমাৰ ইমেইল এড্ৰেছত। এই ইমেইলটো লিংকটো অ'পেন কৰি তাত ক্লিক দিব লাগিব। মোৰ ইমেইল যিহেতু জিমেইলত আছে, মই জিমেইল অ'পেন কৰিম। এয়া চাওক, ৰেজিষ্ট্ৰেশ্যন কনফাৰ্মেশ্যন বুলি পাছপোৰ্টৰ পৰা এটা ইমেইল আহিছে। ইয়াতে এইটো প্লিজ ক্লিক দ্য লিংক বিল' টু এক্টিভেট ইউৰ একাউণ্ট, ক্লিক দিলোঁ। ইয়াত এণ্টাৰ ইউজাৰ আই ডি দিছিলোঁ aftar@gmail.com, ছাবমিট। এয়া চাওক, মোৰ একাউণ্টটো ছাকচেছফুলি এক্টিভ হৈছে। ইয়াতে লিখা আছে প্লিজ ক্লিক হেয়াৰ টু লগ ইন। ইয়াতে লগ ইনৰ কাৰণে আকৌ দিলোঁ, এইটো আগৰটো ক্ল'জ কৰি দিলোঁ। লগ ইন আই ডি আফটাৰ এডছ টাইপ কৰা হৈ গ'ল, কণ্টিনিউ। পাছৱৰ্ডটো আগতে যিটো পাছৱৰ্ড দিছিলোঁ এইটো টাইপ কৰিলোঁ, এই লিখাখিনি। লগ ইন। চাওক, এপ্লিকেণ্ট হোম আহিল। ইয়াতে বহুত কিবা কিবি আছে, বহুতখিনি এপ্লিকেশ্যন দিব পাৰিব। ইয়াতে মই এপ্লাই ফৰ ফ্ৰেছ পাছপোৰ্ট, যিহেতু আমাৰ নতুন পাছপোৰ্টৰ দৰকাৰ হৈছে, ক্লিক দিলোঁ। ইয়াতে লিখা আছে অনলাইনত ফৰ্ম ফিল আপ কৰিব পাৰি, বা ফৰ্মখন ডাউনলোড কৰি পেলাই টাইপ কৰি আকৌ আপলোড কৰিব পাৰি। চ' মই ডাইৰেক্ট অনলাইনত কৰিলোঁ, ক্লিক দিলোঁ।
ইয়াতে ষ্টেট অসম ডিষ্ট্ৰিক্ট যাৰ যে ডিষ্ট্ৰিক্ট আছে চিলেক্ট কৰি ল'ব কি কৰিব বিচাৰিছে ফ্ৰেছ পাছপোৰ্ট যিখিনি লাগে আৰু টাইপ অফ এপ্লিকেশ্যন নৰ্মেল মানে যিখিনি সাধাৰণতে সময় লাগে সেইখিনিৰ ভিতৰত পাব তৎকাল হ'লে টকা বেছি নিব সোনকালে দিব টাইপ অফ পাছপোৰ্ট কিমান পেজৰ লাগে আপুনি যদি বহুত বেছি ভিজিট বেলেগ দেশত যাব বিচাৰিছে ভিজা লাগিব তেতিয়াহ'লে 30 পেজৰ কৰক নহ'লে 36 পেজৰ কৰক 30 পেজৰ কৰিলে এক্সট্ৰা এটা ফিজ দিব লাগিব ইয়াতে কিবা লিখা আছে এনে চালেই হ'ল নেক্সট ইয়াত চাওক গিভেন নেম মোৰ নাম আখতাৰ সাৰনেম চৌধুৰী জেণ্ডাৰ ইয়াতে হেভ ইউ এভাৰ বিন ন'ন বাই আদাৰ নেমছ বেলেগ নামেৰে আপোনাক মতা হৈছিল নে কেতিয়াবা ন কেতিয়াবা নাম চেঞ্জ কৰিছিল নেকি ন ডেট অফ বাৰ্থ দিলোঁ আপোনাৰ জন্ম বাৰু ভাৰতৰ বাহিৰত হৈছিল নেকি ন ক'ত জন্ম হৈছিল লিখি দিব ষ্টেট আসাম ডিষ্ট্ৰিক্ট তেতিয়া নগাঁও ডিষ্ট্ৰিক্টৰ আছিলোঁ নগাঁও মেৰিড চিটিজেনশ্বিপ অফ ইণ্ডিয়া বাই বাৰ্থ নে ৰেজিষ্ট্ৰেশ্যন নে ডিচেণ্ট কিহৰ কাৰণে হ'ল পান কাৰ্ড থাকিলে ইয়াতে দিব ভোটাৰ আই ডি থাকিলে ইয়াতে লিখি দিব এমপ্লয়মেণ্ট টাইপ আপুনি যি গভৰ্ণমেণ্ট হ'লে গভৰ্ণমেণ্ট বা PSU যিটো হেৰি আছে সেইখিনি দিব মই আদাৰ্ছ ন গভৰ্ণমেণ্ট চাৰ্ভিচ কোনো নাই এডুকেশ্যনেল কোৱালিফিকেশ্যন গ্ৰেজুৱেট এণ্ড এবভ আপুনি যিখিনি আছে সেইখিনি দিব আপুনি নন এচিয়াৰ যদি আপুনি বিল' 10 হয় তেতিয়াহ'লে আপুনি এচিয়াৰ কেটাগৰীত পৰি যাব নহ'লে আপুনি নন এচিয়াৰ ভিজিবল ডিষ্টিংগুইশ্বিং মাৰ্ক আপোনাৰ শৰীৰত থকা এনেকুৱা এটা দাগ মাৰ্ক যিটো এনেই দেখা যায় মোৰ ইয়াত এটা দাগ আছে যদি আধাৰ কাৰ্ড আছে এইবোৰ save my details successfully save all next যাওঁ ইয়াতে আপোনাৰ ফাদাৰ নেমটো দিব লিগেল গাৰ্জিয়ান নেম ইফিল যদি আপুনি মাইনৰ হয় তেতিয়াহ'লে মাইনৰৰ হৈ এপ্লাই কৰি আছে তেনেহ'লে ইয়াত গাৰ্জিয়ান নেম দিব এইখিনি নালাগে ছাৰ আপোনাৰ ৱাইফ বা আপোনাৰ হাজবেণ্ডৰ নাম দিব নেক্সট আপোনাৰ এড্ৰেছটো ৰাইট নাও ইণ্ডিয়াৰ বাহিৰত নে প্ৰেজেণ্ট এড্ৰেছ ন আমি আছোঁ 84 হেৰি পুলিচ ষ্টেচন মোৰাজাৰ পিনক'ড 782439 মোবাইল নম্বৰ 9901957848 Is permanent address available? ইয়াতে ইমেইল এড্ৰেছটো দি দিওঁ yes
okay, emergency contact, next number logo, have you ever held an identity certificate? Identity certificate is normally issued to no. মই ডিপ্ল'মেট পাছপোৰ্ট কেতিয়াও লোৱা নাছিলোঁ ন ক্ৰিমিনেল হেৰি কিবা প্ৰচিডিং আছেনে ন ইয়াতে সঁচা ইনফৰমেশ্যনখিনি দিব নহ'লে নহ'ব no 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 এয়া চাওক আপোনাৰ যিখন পাছপোৰ্ট হেৰি হ'ব প্ৰিণ্ট হ'ব ইয়াৰ কভাৰখন এনেকুৱা দেখা যাব পাছপোৰ্টখন প্ৰথম পেজ আৰু এয়া লাষ্ট পেজ এইখিনি ঠিকে আছেনে যদি আছে নেক্সটত ক্লিক কৰক ইয়াতে ভেৰিফিকেশ্যনৰ ডকুমেণ্ট দিব লাগিব প্ৰুফ অফ বাৰ্থ যিটো আছে বাৰ্থ চাৰ্টিফিকেট ড্ৰাইভিং লাইচেন্স মই বাৰ্থ চাৰ্টিফিকেট ড্ৰাইভিং লাইচেন্স দিলোঁ ৰেজিডেণ্ট চাৰ্টিফিকেট হিচাপত ইলেকশ্যন কমিশ্যন ফটো আইডি কাৰ্ড দিলোঁ এয়া SMS ছাৰ্ভিচৰ কাৰণে এক্সট্ৰা 50 rupees দিব নালাগে আই ডোণ্ট ৱান্ট চ' প্লিজ আপুনি এইখিনি ক'ত বহি ফিল আপ কৰিছে এগ্ৰি আপুনি এপ্লিকেশ্যনখন প্ৰিভিউ কৰিব পাৰিব চেভ মাই ডিটেইলছ এপ্লিকেশ্যন ফৰ্ম এখন এপ্লিকেশ্যন ফৰ্ম এনেকৈ দেখা যাব আপুনি প্ৰিণ্ট কৰি ল'ব পাৰে ইয়াতে ক্লিক দিলে ছাবমিট ফৰ্ম হ'ব এয়া চাওক ইয়ৰ এপ্লিকেশ্যন ৰেফাৰেঞ্চ নাম্বাৰ ইমান আহিল ইয়াতে প্ৰিণ্ট এপ্লিকেশ্যন ৰিচিভ কৰিব পাৰিব ছাপৰ্টিং ডকুমেণ্ট ইয়াৰ পিছত আপলোড কৰি দিব লাগিব পে এণ্ড শ্বেডিউল এপইণ্টমেণ্ট অনলাইন পেমেণ্ট ডেবিট কাৰ্ড নেক্সট এপ্লিকেশ্যন ৰেফাৰেঞ্চ গিভেন নেম এয়া চাব কনফাৰ্ম হৈছে নাই আপুনি কোনটো এপইণ্টমেণ্ট এভেইলেবিলিটি এয়া চাওক কালি গুৱাহাটীৰ 10 তাৰিখে গুৱাহাটী RPOত এপইণ্টমেণ্ট আছে এতিয়া মই গুৱাহাটী চিলেক্ট কৰিলোঁ গুৱাহাটী কোনখনত আছে PSK গুৱাহাটীত আছে চ' মই PSK গুৱাহাটী J272ESB next ইয়াতে 10 তাৰিখৰ হেৰি আছে এয়া চব ফিজটো আহিল টোটেল ফিজ 1500 rupees গোটেইখিনি কনফাৰ্ম ইয়াতে আপুনি বেলেগ ডেটো ল'ব পাৰে বা যিটো আপোনাৰ ইচ্ছা ইয়াতে মই পে এণ্ড বুক এপইণ্টমেণ্ট
ইয়াতে আপুনি নেট বেংকিং ষ্টেট বেংকৰ নেট বেংকিং কৰিব পাৰিব বা কাৰ্ড পে'মেণ্ট কৰিব পাৰিব, UPI পে'মেণ্ট কৰিব পাৰিব। পে'মেণ্ট কৰি পেলাই আপুনি পে'মেণ্ট হোৱাৰ পিছত আপুনি প্ৰথম যিটো পাছপৰ্টৰ পেজ তাতে যাব। ইয়াত গৈ পে'মেণ্ট হোৱাৰ পিছত পে'মেণ্টৰ ৰিচিপ্টটো আহিব। মই এতিয়া পে'মেণ্ট নকৰোঁ কাৰণ মইতো জাষ্ট ট্ৰায়েল দি আছোঁ। ইয়াতে আপলোড ছাপৰ্টিং ডকুমেণ্টখিনি ছেল্ফ এটেষ্টেডে চাব। কি ডকুমেণ্ট লাগে এইখিনি ডকুমেণ্ট এডভাইজাৰত গ'লে এয়া চাওক, এয়া লেফ্ট ছাইডত দিয়া আছে ডকুমেণ্ট এডভাইজাৰ। তাত ক্লিক দিলে ডকুমেণ্ট ৰিকুৱাৰ্ড ফৰ ফ্ৰেছ পাছপৰ্ট ইয়াতে পাব। আপুনি নৰ্মেল নে তৎকাল কৰিছে, নৰ্মেল, এডাল্ট বা নন ইউজাৰ কেটেগৰী, য়েছ, কণ্টিনিউ। এয়া চাওক ৰিকুৱাৰ্ড ডকুমেণ্টখিনি view required document, proof of present address আৰু proof of date of birth আৰু নন ইউজাৰ, এই তিনিটা কেটেগৰী ডকুমেণ্ট দিব লাগিব। এড্ৰেছৰ কাৰণে এই 12টা ডকুমেণ্ট দিয়া আছে, ইয়াৰ যিকোনো এটা হ'লেই হ'ব। আকৌ ডেট অফ বাৰ্থৰ কাৰণে 9টা ডকুমেণ্ট ইয়াৰ যিকোনো এটা চিলেক্ট কৰিব। আৰু নন ইউজাৰৰ কাৰণে এইখিনিৰ পৰা যিকোনো এটা দিলেই হ'ব। এইখিনি ক্ল'জ কৰিলোঁ। পিছত আকৌ ছাবমিটেড হেৰিত গ'লোঁ, ক্লিক দিলোঁ, আপলোড ডকুমেণ্ট, এটাচমেণ্ট টাইপ, এইখিনি এটা এটাকৈ চিলেক্ট কৰিলোঁ। এড্ৰেছ প্ৰুফ দি আছে নে ডেট অফ বাৰ্থ, এড্ৰেছ প্ৰুফত কোনটো হেৰি দিছিলে, তেতিয়া মই এড্ৰেছ প্ৰুফত দিছিলোঁ ভোটাৰ ID কাৰ্ড। মই প্ৰথমতে ভোটাৰ ID কাৰ্ড চিলেক্ট কৰিছিলোঁ, ইয়াতে ভোটাৰ ID আছে। ইয়াত চাওক এইখিনি দিয়া আছে ছেল্ফ এটেষ্টেড, মানে আপুনি নিজৰ ছিগনেচাৰটো এটা কপি বনাই ল'ব ID কাৰ্ডখনৰ আৰু সেই ডকুমেণ্টখনৰ, সেইখনৰ এটা চাইন দিব তলত, দি পেলাই এইটো স্কেনাৰত দি পেলাই স্কেন কৰিব PDF ফৰ্মেটত কৰি পেলাই ৰেডি ৰাখিব। আৰু ইয়াত কি দেখা আছে 4খন ডকুমেণ্ট, এটা এপ্লিকেশ্যনত এজন এপ্লিকেশ্যনত 4খন ডকুমেণ্টে আপলোড কৰিব পাৰিব। আৰু ইয়াত লিখা আছে যেতিয়া আপুনি PSKত ভিজিট কৰিব, মানে এপইণ্টমেণ্ট যিটো ডেট লৈছিলে, সেই ভিজিট কৰোঁতে ছেল্ফ এটেষ্টেড ফটোকপিজখিনি ল'ব আৰু অৰিজিনেলখিনি লগতে ল'ব। ইয়াতে চুজ ফাইল কৰিলে আপুনি যিটো স্কেন কৰা ফাইল এইখিনি দি পেলাই আপলোড কৰিব। এনেকুৱা ইয়াৰ পিছত এইটো কমপ্লিট হ'লে ডেট অফ বাৰ্থ এইখিনি আপলোড দিব ছেইম হিচাপত। ইয়াৰ পিছত নন ইউজাৰ দিব, নন ইউজাৰ ডকুমেণ্ট দিব, দি পেলাই আপলোড দি পেলাই ইয়াৰ পিছত আপুনি যিটো ইয়াৰ পিছতে এইখিনি কমপ্লিট হৈ গ'ল। ইয়াৰ পিছত আপুনি বিচাৰিলে এপ্লিকেশ্যন যিখন দিছিলে সেইখন প্ৰিণ্ট কৰি ল'ব পাৰিব। প্ৰিণ্ট নকৰিলে হয়, মোবাইলত SMS যায়, এটা নম্বৰ যায়, সেই নম্বৰটো লৈ পেলাই আপুনি প্ৰিণ্ট কৰি লৈ ল'ব। এইখিনি কনভিনিয়েণ্ট লৈ পেলাই আপুনি যাব PSKত যাব, যিটো PSK আপুনি চিলেক্ট কৰিছিলে সেই PSKটোত সেইটো দিনতে, ধৰক মই ইয়াত কালি চিলেক্ট কৰিছিলোঁ, কালি যিটো টাইম আহিব সেই টাইমমতে এপইণ্টমেণ্ট ডেট এণ্ড টাইম, সেই ডেট এণ্ড টাইমমতে গৈ পেলাই মই
তাত দিয়া আছে 45 মিনিটছ আগতে গৈ উপস্থিত হ'ব লাগে। ভিতৰত যিখিনি প্ৰচেছ আপুনি PSKত গ'লে তাৰ সেইখিনি পাব। অৰিজিনেল ডকুমেণ্টখিনি লৈ যাব, ডকুমেণ্টখিনি লৈ গ'লেই হ'ল। তাত ভিতৰত ছেকশ্যন থাকে A, B, C, D। এটা ষ্টেপৰ পিছত আন এটা ষ্টেপ হ'ব। তাতে আপোনাৰ ফটো, পাছপৰ্টত দিয়াৰ কাৰণে ফটো লোৱা হ'ব, বায়'মেট্ৰিক হেৰি লোৱা হ'ব, মানে ফিংগাৰপ্ৰিণ্ট লোৱা হ'ব। এই গোটেইখিনি হোৱাৰ পিছত আপুনি আহি যাব ঘৰত। লাষ্ট টাইম মই হেৰি কৰোঁতে 45 মিনিটমান লাগিছিল। এইখিনি হোৱাৰ পিছত ঘৰত আহি যাব। আৰু ইয়াৰ পিছত আপুনি আকৌ এইটো ছাইডত লগ ইন কৰি পেলাই ইয়াতে যিটো হেৰি থাকিব, ইয়াতে আপুনি দেখা পাব ট্ৰেক এপ্লিকেশ্যন ষ্টেটাছ। এপ্লিকেশ্যন যে দিছিলে এইটোৰ ষ্টেটাছ কি, ইয়াতে ক্লিক দিলে। এতিয়া যিহেতু এপ্লিকেশ্যনখন ছাবমিট কৰা হোৱা নাই, মানে কমপ্লিট পে'মেণ্ট কৰি হোৱা নাই, সেয়া ডিম হৈ আছে। কমপ্লিট কৰিলে হাইলাইট হ'ব। ইয়াতে আপুনি দেখা পাব যে পুলিচ ভেৰিফিকেশ্যনৰ কাৰণে আপোনাৰ SP অফিচত পঠিয়াইছে। ইয়াৰ পৰা SP অফিচৰ পৰা লোকেল পুলিচ ষ্টেচন যাব। পুলিচে আপোনাক নিয়মমতে আপোনাক মাতি পেলাই বা নিয়মমতে আপোনাৰ ঘৰত গৈ ভিজিট কৰি তেওঁলোকে ডকুমেণ্ট ভেৰিফিকেশ্যন কৰিব লাগে। এইখিনি হোৱাৰ পিছত যেতিয়া পুলিচ ভেৰিফিকেশ্যন গৈ যাব, আপুনি চাই থাকিব ষ্টেটাছ। ইয়াৰ পিছত আপোনাৰ বাই পষ্টত পাছপৰ্টখন আপোনাৰ ঘৰতে পাই যাব। ইয়াতে কোনো দলালক ধৰিব নালাগে আৰু কাকো 1 টকাও দিব নালাগে। তথাপি মোৰ এটা প্ৰিভিয়াছ পষ্টত বহুতে অভিযোগ কৰিছে যে পুলিচক টকা নিদিলে নহয়। হয়, বহুতে যিহেতু কথাটো কৈ আছে, কথাটো সত্য হ'ব। ভেৰিফিকেশ্যনৰ নামত পুলিচে টকা লৈ আছে। 100 টকাৰ পৰা পাছপৰ্টৰ কাৰোবাৰ পৰা চাহ খাই আছে এনেকৈ। ধন্যবাদ ভিডিঅ'টো চোৱাৰ কাৰণে। ভিডিঅ'টো অলপ দীঘলীয়া হ'ল। যদি পাৰে শ্বেয়াৰ কৰিব, লাইক কৰিব আৰু আপোনালোকৰ মূল্যৱান কমেণ্ট দিবলৈ নাপাহৰিব। ধন্যবাদ।